নমস্কাৰ, নতুন ভিডিঅ'টোলৈ মই স্বাগতম জনালোঁ। আজি মই অশোক অষ্টমীৰ কাৰণে এটা ভিডিঅ' কৰিছোঁ। সেইটো ভিডিঅ' আপোনালোকক মই দেখুৱাই আছোঁ। সেয়ে আপোনালোকে ভাল পালে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈ পাণ্ডু আৰু ফেঞ্চি বজাৰৰ ঘাটৰ ভিডিঅ', অশোক অষ্টমীৰ মেলা। আপোনালোকে চাই থাকিব। এতিয়া মই পাণ্ডু ঘাট পালোঁ। পাণ্ডু ঘাটত এতিয়া মই অশোক অষ্টমীৰ পৰ্যায় কিছুমান আপোনালোকক দেখুৱাই থাকিম। কেনেকৈ পৰিৱেশ চলি আছে পাণ্ডু ঘাটত আপোনালোকে চাই থাকিব। মই এতিয়া পাণ্ডু ঘাট পালোঁ, অশোক অষ্টমী। এটা ধূপ লগাই আছে মন্দিৰত। পাণ্ডু ঘাট অশোক অষ্টমীত কিমান মানুহ আহি আছে, যাই আছে ৰাতিপুৱাৰ পৰাই। চাৰিওফালে মানুহ আজি অষ্টমী, আজি অস্থি অতাব। আজি ঘাটবিলাকত চব ঘাটতে আজি অস্থি অতাব। বুঢ়া মানুহ আহি আছে। আজি অষ্টমী কাম কৰি আছে, গা ধুই আছে নদীত। আজি ঘাটবিলাক চব ঘাটতে আজি গা ধুই আছে। অষ্টমী আপোনালোক চাহ ভাল কৰি মই আজি আহিছোঁ আপোনালোক দেখুৱাম বুলি। এইটো পাণ্ডুৰ ঘাট। চাহ কিমান মানুহ আহি আছে, যাই আছে পাণ্ডু ঘাটত। ইয়াৰ বামুণে মন্ত্ৰ মাতি আছে, সকলোকে পূজা কৰি দি আছে বামুণে। বঢ়িয়াকৈ চাহ খাব দেখুৱাই আছোঁ মই পাণ্ডু ঘাটৰ অষ্টমী, অশোক অষ্টমী। চাহ খাবলৈ ইমান মানুহ আহি অস্থি অতাই আছে, গা ধুই আছে। বহুত ভিৰ হৈ আছে ইয়াতে। কিমান মানুহ স্নান কৰি আছে ইয়াতে। মই প্ৰথম দেখিছোঁ, কিন্তু আজি আহিছোঁ ফাৰ্ষ্ট। আপোনালোকক দেখুওৱাৰ কাৰণত মই আহিছোঁ পাণ্ডু ঘাটত। আপোনালোকে চাওক অষ্টমীত সকলোৱে স্নান কৰি আছে, গা ধুই ইমান ধুনীয়া কৰি আছে। হয়, বুঢ়া মানুহবিলাকে দেখিছে না, সেইটো বুঢ়া মানুহ গা ধুই আছে। অশোক অষ্টমীত আহে মানুহ, বহুত মানুহ আহি থাকে। মালিগাঁৱৰ ওচৰত থকা পাণ্ডু ঘাটৰ দৃশ্য আপোনালোকক অশোক অষ্টমী দেখুৱালোঁ।
আপোনালোকে চাই থাকিব। মই বেছি দেখুৱাব পৰা নাই, যি দেখুৱাইছোঁ আপোনালোকে চাই থাকক, চাই থাকক। চাই থাকক কিমান মানুহ আহি আছে এনেকৈ অসকষ্টমী। আহি আছে, যাই আছে, সেই ৰাতিপুৱা 5টা 4টামান বজাৰ পৰাই মানুহ আহি আছে, যাই আছে বান্ধুঘাটত। জ্বলাই আছে, ধূপ নলগি আছে, ধূপ চাকি চাক আপোনালোকে কিমান মানুহ, জিলাপি খুৰমা কিমান বিধৰ দোকান আছে ইয়াতে। মই বান্দুৰ পৰা আহিলোঁ, মেলাৰ পৰাই। আপোনালোকক এতিয়া অসকষ্টমী মই এই ফেঞ্চি বজাৰত ওচৰত থকা ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত থকা সকলো ৰাইজক মই আপোনালোকক দেখুৱাম। ঘাটত ফেঞ্চি বজাৰৰ ওচৰত ঘাটত আপোনালোকক দেখুৱাম কি কি পৰিস্থিতি, কেনেকুৱা ধৰণৰ ইয়াতে অসকষ্টমী পালন কৰি আছে। কিমান মানুহ আজি অসকষ্টমীত ফেঞ্চি বজাৰৰ ঘাটত। এইবিলাক মুড়িৰ লাৰু, আখৈ সকলো বস্তু ইয়াতে অষ্টমীত আজি চবতে মেলা বহে নদী পাৰত। চাওক কিমান মানুহ ব্ৰহ্মপুত্ৰ নদী পাৰে পাৰে আহি আছে, যাই আছে, কিমান মানুহ চাওক আপোনালোকে চাওক কিমান মানুহৰ ভিৰ একেবাৰে। মই মালিগাঁও পাণ্ডুৰ পৰা আহি এতিয়া মই ফেঞ্চি বজাৰ নদী ঘাট পালোঁ আহি। আপোনালোকক দেখুৱাই থাকিম কিমান মানুহ আৰু কেনেকুৱা পৰিস্থিতি হৈ আছে, কেনেকৈ মানুহ গা ধুই আছে, মেলা বহি আছে। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। ঘাটত মানুহ কিমান, আজি অসকষ্টমীৰ মেলা আপোনালোকে দেখিছে কিমান মানুহ। প্ৰতি বছৰে বছৰে এনেকৈ মেলা হয়। এই হ'ল ফেঞ্চি বজাৰৰ ব্ৰহ্মপুত্ৰ নদী পাৰত। শংখ ওলাইছে, এই শংখবিলাক কিমান বাবা? 250, 300, 400, 2000, 2500। বা তাত কিমান বস্তু আমাৰ মেলাত চাওক। অশোক মেলা এই যে ফেঞ্চি বজাৰৰ ওচৰত ঘাটত চাওক ধুনীয়াকৈ আহক। প্ৰতি বছৰে বছৰে হয়। সেইবিলাক জিলাপি গৰম গৰম জিলাপি বনাই আছে। এই শিৱৰ লিংগ কিমান খেলা
সৰু চলি খেলি আছে। মণিহাৰী বস্তু আছে, চাহ আপোনালোকে মণিহাৰী বস্তুৰ পৰা কিমান ডাঙৰ মেলা এই ফেঞ্চি বজাৰৰ ঘাটত ব্ৰহ্মপুত্ৰ নদী পাৰত চাহ আপোনালোকে। এনেকৈ বহি মানুহ খায়ো আছে ভকতে, কিছু কিছু বস্তু খাই আছে। চাহ কেনেকৈ গা ধুই আছে নদীৰ ব্ৰহ্মপুত্ৰ নদীত। চাহ কিমান ভাল লাগে আমাৰ এই ফেঞ্চি বজাৰ ঘাটত। মই আজি আহিছোঁ প্ৰথম, মই আহি পোৱাই নাই এইবিলাকত। আজি মই আপোনাক দেখুৱাৰ কাৰণত ইমান কষ্ট কৰি মই আহি আছোঁ। চাহ আপোনালোকে সকলোৱে চাব, ভালদৰে চাই থাকিব। আপোনালোকে আহিব এনেকৈ বছৰে বছৰে হয়। এতিয়া অস্থি উটুৱাই মানুহৰ অস্থি থাকিলে মৃত্যুৰ পিছত এতে অস্থি উঠাই অষ্টমীৰ দিনা সকলোৱে ব্ৰাহ্মণক লগত লৈ নদীত চাহ পূজা কৰি আছে। ইমান মানুহ ইমান মানুহ ভিৰ। ইমান দোকান পোহৰ একেবাৰে গাঁঠি আছে, কাম কৰি আছে। আহি আছে যাই আছে মানে বহুত ৰাতিপুৱাৰ পৰাই তোমাৰ বজাৰৰ পৰাই মানুহে আহিছে গৈছে। আহি আছে এতিয়াও আহি আছে কিমান মানুহ। মই আহিছোঁ এতিয়া দুখৰ কাৰণে আহিছোঁ। চাহ চাই থাকক, আমাক দুখৰ কাৰণে আহিছোঁ। চাই থাকক কিমান মানুহ। মানুহ ভিৰ নাচাগে, খোজ কাঢ়িব নোৱাৰি ইমান মানুহ। ইমান মানুহ আহি আছে, গাই আছে, আহি আছে, যাই আছে, ইমান মানুহ। চাৰিওফালে এই নদীৰ বাৰে বাৰে মানুহ স্নান কৰা মানুহ আছে আৰু মেলা চলি আছে। চাৰিওফালে মেলা। মই যাম, অলপ পাছতে মই যাম।
আপোনালোকক দেখুৱালোঁ, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভালকৈ চাব, চাই থাকিব, ধুনীয়া কৰি চাই থাকিব বঢ়িয়াকৈ। আপোনালোকে নাচোৱাকৈ নাথাকিব। গৰুৰ বাঘ গ'লে মই ভিডিঅ' চাই থাকিব। দেখুৱালোঁ স্নান কৰাটো নদীত। চাওক এই ব্ৰহ্মপুত্ৰ নদীত কেনেকৈ স্নান কৰি আছে। আৰু একবাৰ দেখুৱালোঁ। মই এতিয়া যাম। এনেকৈ বহুত মানুহ আহি আছে, যাই আছে। এতিয়াও আপোনালোক যিখিনি পালোঁ মই দেখুৱালোঁ, যিখিনি পাৰিলোঁ মই দেখুৱালোঁ। আপোনালোকে চাব। ময়ো অলপমান পানী চুলোঁ, আহিছোঁ যাতে মই একবাৰ পানী চুইছোঁ। ময়ো চাওক আপোনালোকে ইমান ধুনীয়া জেগা ইয়াতে। মই পানী ঘাটৰ পৰা আহি আপোনালোকক মই ইয়াতে দেখুৱালোঁ।